আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা মিক্স টপিকস আৰু প্ৰথমতে চাম আমি নাম্বাৰ সিৰিজৰ 5টা প্ৰশ্ন চাম তাৰে প্ৰথম প্ৰশ্নটো আছিল এনে ধৰণৰ চাওক আমাৰ নাম্বাৰ সিৰিজৰ প্ৰথম প্ৰশ্নটো আছিল এনে ধৰণৰ ফাইন্ড দা মিসিং নাম্বাৰ অৰ্থাৎ আমি মিসিং নাম্বাৰটো উলিয়াব লাগে ইয়াত হেৰা থকা নাম্বাৰটো আমি উলিয়াব লাগে প্ৰশ্নটো 3 12 27 48 75 108 আৰু 108 পিছত কি হ'ব আমি সেই সংখ্যাটো উলিয়াব লাগে অৰ্থাৎ আমি এই সংখ্যাটো উলিয়াব লাগে এতিয়া আমি চাম ইয়াত অপচন দিয়া আছিল অপচন সমূহ এনে ধৰণৰ আছিল অপচন এ 147 অপচন বি আছিল 183 অপচন সি আছিল 162 আৰু অপচন ডি 192 আমি ইয়াক উলিয়াবৰ কাৰণে আমি প্ৰথম প্যাটাৰ্নটো চাব লাগিব প্যাটাৰ্নটো আছিল ঠিক এনে ধৰণৰ মই এখিনি পৰা লিখিছো প্যাটাৰ্নটো 3 into 1 square equal 3 into 2 square equal 2 4 3 4 12 3 into 3 square 3 3 गुण 9 9 3 गुण 27 3 into 4 square 4 से 16 16 3 गुण 48 তাৰ পিছত 3 5 गुण 25 25 3 75 তাৰ পিছত 3 পূৰণ 6 স্কয়াৰ 6 গুণ 36 36 গুণ 108 আৰু 3 পূৰণ 7 হোল স্কয়াৰ 7 গুণ 49 49 3 গুণ 147 অৰ্থাৎ আমাৰ উত্তৰটো হ'ব অপচন নাম্বাৰ এ ৰাইট আনসাৰ গতিকে মিসিং নাম্বাৰটো হ'ব the missing number is option number A 147 হৈছে বুজি পাইছে যদি বুজি পোৱা নাই আপোনালোকে মোক কমেন্ট কৰিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম the pattern is আমি চাম এতিয়া 4.5 into 4 দিয়ক 18 পাবৰ কাৰণে এতিয়া আমি পালো 18 হৈছে 18 পালো তাৰ পিছত ইয়াক লৈ হক এইখিনি লৈ 18 হৰণ কৰি দিয়ক এই 4 লগত 4 যোগ কৰক কিমান হ'ব 8 আমি পাম কিমান 2.25 হৈছে এতিয়া 2.25 পূৰণ কৰক 8 লগত 4 যোগ কৰক কিমান পাব 12 উত্তৰটো কিমান হ'ব 27 কিমান পাব 27 হৈছে এতিয়া 27 টো এখিনে লৈ আহক 27 হৰণ 12 লগত 4 যোগ কৰিলে কিমান হ'ব 16 গতিকে এটো কিমান হ'ব এটো হ'ব এইটো 1.6875 আপোনালোকে কৰি চাব পাৰে তাৰ পিছত 1.6875 পূৰণ 16 লগত 4 যোগ কৰিলে কিমান হ'ব 20 এতিয়া পাব কিমান আপোনালোকে 33.75 আপোনালোকে কৰি চাওক এতিয়া এনসাৰটো কি হ'ব আমাৰ এনসাৰটো আছিল 2.25 ৰ পিছত কি ওলাই অৰ্থাৎ 2.25 ৰ পিছত আমি কি পালো 27 হৈছে বুজি পাইছে নে এটো পালো আমাৰ উত্তৰটো কি হ'ব অপচনটো হ'ব the missing number is option number C 27 হৈছে অপচন নম্বৰ C 27 3 নম্বৰ প্ৰশ্নটো চাওক 3 নম্বৰ প্ৰশ্নটো আমাৰ কি উলিয়াব দিছে 2 3 8 61
পিছৰ সংখ্যাটো কি আমি উলিয়াব লাগে অৰ্থাৎ ইয়াত যেটো প্ৰশ্নবোধক চিন আছে আমি এই সংখ্যাটো উলিয়াব লাগে অৰ্থাৎ 63 পিছত কি হ'ব আমি এটা ইয়াত প্যাটাৰ্নটো চাম আমি প্যাটাৰ্নটো চালে পাম the pattern is প্যাটাৰ্নটো কি আছিল প্যাটাৰ্নটো আমি চাম 2 স্কয়াৰ আমি প্যাটাৰ্নটো চাম 2 স্কয়াৰ কিমান হল 2 দুগুণ 4 4 পৰা 1 বিয়োগ কৰক পালো কিমান 3 এতিয়া এই 3 টো ইয়ালৈ লৈ হক 3 স্কয়াৰ পালো কিমান 9 - 1 = 8 এতিয়া এই 8 টো ইয়ালৈ লৈ হক 8 স্কয়াৰ 64 - 1 = কিমান পালো 63 এতিয়া এই 63 ইয়ালৈ লৈ হক স্কয়াৰ ইকুৱেল কিমান পাব 39 69 পাম ইয়াৰ পৰা 1 মাইনাস কৰক হ'ব কিমান 39 68 এটাকে আমাৰ উত্তৰটো কি হ'ব আমাৰ উত্তৰটো হ'ব the missing number is option number C হৈছে 3968 হৈছে 6 নম্বৰ প্ৰশ্নটো চাব আমি মিসিং নাম্বাৰটো উলিয়াব লাগে 2 6 12 20 30 42 56 অৰ্থাৎ 56 ৰ পিছৰ সংখ্যাটো আমি উলিয়াব লাগে 56 ৰ পিছত ইয়াত কি বহিব এতিয়া অপচন নাম্বাৰ এ দিয়া আছে 61 64 72 70 এতিয়া আমি মিসিং নাম্বাৰটো কি হ'ব উলিয়াব লাগে ইয়াতো আমি প্যাটাৰ্নটো চাম প্যাটাৰ্নটো হ'ব প্যাটাৰ্নটো ইয়াত কেনেকৈ আছে আমি চাম তাক 1 পূৰণ 2 সমান কিমান পালো 2 একৰ পিছত কি হয় 2 পূৰণ 3 সমান কিমান হ'ব 6 2 পিছত 3 পূৰণ ইয়াত 4 কিমান হ'ল 12 4 পিছত হ'ল 3 পিছত 4 5 কিমান হ'ব 4 5 গুণ 20 5 পূৰণ 6 30 6 পূৰণ 7 42 7 পূৰণ 8 56 8 পূৰণ 9 72 অৰ্থাৎ আমাক কোনটো উলিয়াব দিছিল আমাক উলিয়াব দিছিল যে 56 পিছত কি হয় 56 পিছত আমি কিমান পালো 72 কিহত আছে অপচন নাম্বাৰ সি হয়নে বুজি পাইছে এটাকে দা মিসিং নাম্বাৰটো কি হ'ব এটাকে দা মিসিং নাম্বাৰ ইজ অপচন নাম্বাৰ সি 72 হৈছে চাওক 5 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছিল 5 নম্বৰ প্ৰশ্নটো দিয়া আছিল 1 7 3 9 6 12 10 16 15 নেক্সট অৰ্থাৎ আমি নেক্সট সংখ্যাটো উলিয়াব লাগে 15 পিছৰ সংখ্যাটো কি হ'ব এই মিসিং নাম্বাৰটো আমি উলিয়াব লাগে এতিয়া আমাৰ প্যাটাৰ্নটো আমি আৰু প্যাটাৰ্নটো চাম প্যাটাৰ্ন আমি ইয়াত প্যাটাৰ্নটো চাব কাৰণে দুটা ভাগ কৰি লম ইয়াত চাওক আমাৰ যিবিলাক সংখ্যা দিয়া আছে সংখ্যা কেইটা চাব প্ৰথম দিয়া আছে 1 3 6 10 15 ইহঁতকেইটাক আমি বেলেগ বেলেগ প্যাটাৰ্ন কৰিম অৰ্থাৎ দুটা ভাগ কৰি লম প্ৰথম চাব 1 একৰ লগত কিমান যোগ কৰিলে আমি 3 পাম 2 কিমান পালো 3 এতিয়া চাব 3 মানে 3 লগত 3 যোগ কৰিলে আমি কিমান পালো 6 এটো 6 লগত আমি 4 যোগ কৰিলে কিমান পালো 10 এটো 10 লগত 5 যোগ কৰিলে আমি কিমান পালো 15 হৈছে 15 লে আমি পালো আমি নেক্সট উলিয়াব লাগে নেক্সট উলিয়াবৰ কাৰণে আমি নেক্সট প্যাটাৰ্নটো চাম নেক্সট প্যাটাৰ্নটো কি দিয়া আছে 7 এটো আমি 7 টো পাতিলো 7 ৰ লগত 9 পাবৰ কাৰণে কিমান যোগ কৰিব লাগিব 2 আমি পালো 9 এতিয়া আমি 9 টো লিখি ললো 9 লগত 3 দিলে হল 12 তললৈ আহিল 12 লগত 4 দিলে হল 16 এতিয়া 16 তললৈ আহিল 4 পিছত কি হয়
5 16 লগত 5 যোগ কৰিলে 21 এটাকে আমাৰ নেক্সট সংখ্যাটো কি হ'ব নেক্সট সংখ্যাটো হ'ব 16 লগত কিমান যোগ কৰিলে আমি কিমান পালো 5 যোগ কৰিলে 21 পালো অৰ্থাৎ আমাৰ মিসিং নাম্বাৰটো হ'ব 21 হৈছে বুজি পাইছা অপচন নাম্বাৰ ডি গতিকে the missing number is option number D 21 হৈছে এতিয়া চাব এটা নতুন টপিক আমাৰ ফুল ফৰ্ম আমি ফুল ফৰ্ম উলিয়াব লাগিব IPS SSC UPSC IAS আৰু পুলিচ এই পাঁচটাৰ আমি ফুল ফৰ্ম উলিয়াব লাগে এতিয়া এনসাৰটো চাব IPS ৰ ফুল ফৰ্মটো কি ইণ্ডিয়ান পুলিচ সার্ভিস SSC staff selection commission UPSC Union Public Service Commission ইয়াৰ পিছতে আছে IAS Indian Administrative Service পুলিচৰ ফুল ফৰ্মটো হ'ল protection of life and পুলিচৰ ফুল ফৰ্মটো হ'ল protection of life and investigation criminal establishment হৈছে 7 নম্বৰ প্ৰশ্নটো আছিল ফুল ফৰ্ম অফ ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়াৰ ফুল ফৰ্ম কি ইণ্ডিয়াৰ ফুল ফৰ্মটো আছিল ইণ্ডিয়াৰ ফুল ফৰ্মটো হ'ল independent nation declared in August 8 নম্বৰ প্ৰশ্নটো চাব পেন যদি 35 হয় তেন্তে পেপাৰ কিমান হ'ব অপচন নম্বৰ A দিয়া আছে 56 অপচন নম্বৰ B দিয়া আছে 52 অপচন নম্বৰ C দিয়া আছে 55 আৰু অপচন নম্বৰ D আছে 53 এতিয়া আমি ইয়াৰ হেইটো চাম পেন আমি ইয়াক উলিয়াব কাৰণে প্ৰথমে ABCD খন এটো কোড লিখি ল'ব লাগিব A = 1 B = 2 C = 3 D = 4 E = 5 then K = কিমান হ'ব 11 12 13 14 15 16 17 18 19 20 21 22 23
24, 25, 26. এতিয়া চাব পেন PEN পেনৰ P আমাৰ এলফাবেটখনৰ কিমান নম্বৰত আছে এইটো হ'ল P এইটো P আছে 16 নম্বৰত E চাব দিয়া E আছে 5 নম্বৰত আৰু N চাব N আছে 14 এই গোটেইকেইটা লগ লাগি কিমান হয় 4 5 9 9 6 15 5 উকলিলে 1 উকলাৰ 2 3 35 এটা পেপাৰ চাব পেপাৰ P আছিল কিমানৰ 16 যোগ A আছিল কিমান 1 P আছে আকৌ 16 E আছে 5 R কিমানত আছে R আছে 18 এতিয়া ইহঁতকেইটাক যোগ কৰি দিয়ক ইহঁতকেইটাক যোগ কৰিলে কিমান হ'ব 18 5 16 1 এটো কিমান হ'ব 56 অৰ্থাৎ অপচন নম্বৰ আমাৰ কিমান কোনটো হ'ব অপচন নম্বৰ A ৰাইট আনসাৰ অপচন নম্বৰ A ৰাইট আনসাৰ 9 নম্বৰ প্ৰশ্নটো চাব 9 নম্বৰ প্ৰশ্নটো কৈছিল ইন্ডিয়া কি ম্যাঙ্গো নিউজিল্যান্ড আমি জানো যে ইন্ডিয়াৰ অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় ফল ম্যাঙ্গো আম আৰু নিউজিল্যান্ডৰ তলৰ কোনটো অপচনৰ লগত ৰাষ্ট্ৰীয় কিবা এটা বস্তু মিলে এপল নিমিলে কিউই হৈছে এবিধ এনেকুৱা চৰাই যাৰ দেউকা আৰু নেজ নাই আৰু ই হৈছে এটা সৰু চৰাই আৰু ই নিউজিল্যান্ডৰ ৰাষ্ট্ৰীয় পক্ষী অৰ্থাৎ নিউজিল্যান্ডৰ ৰাষ্ট্ৰীয় পক্ষী নিউজিল্যান্ড কিউই হৈছে ই মিলি আছে গতিকে ইয়াৰ এনসাৰটো হ'ব অপচন নম্বৰ বি কিউই হৈছে 10 নম্বৰ প্ৰশ্ন অৰ্থাৎ লাষ্ট প্ৰশ্নটো চাব ৰবি শংকৰ সিতাৰ বিসমিল্লাহ খান অৰ্থাৎ আমি সকলোৱে জানো যে ৰবি শংকৰ এজন বিখ্যাত সিতাৰ বাদক আছিল আৰু বিসমিল্লাহ খানৰ লগত তলৰ কোনটো অপচন মিল আছে হয়তো সকলোৱে জানে বিসমিল্লাহ খান হৈছে এজন বিখ্যাত সেহনাই বাদক আছিল তেখেতে কি বজাইছিল সেহনাই অৰ্থাৎ ইয়াৰ অপচন নম্বৰ সি টো হৈছে ৰাইট আনসাৰ অপচন নম্বৰ সি সেহনাই আজি মই প্ৰথমবাৰৰ বাবে আপোনালোকলৈ এটা প্ৰশ্ন এৰিম আৰু সেই প্ৰশ্নটো আপোনালোকে মোক কমেন্ট কৰিব আৰু যিজনে শুদ্ধ উত্তৰ দিয়ে তেখেতৰ কমেন্টটো মই স্ক্ৰিনশ্বট নেক্সট ভিডিঅ'লৈ দি দিম সেই প্ৰশ্নটো হৈছে প্ৰশ্ন ডক্টৰ হস্পিটেল টিচাৰ অপচন নম্বৰ এ ফিল্ড অপচন নম্বৰ বি ল্যাবৰেটৰী অপচন নম্বৰ সি স্কুল অপচন নম্বৰ ডি ইন্ডাস্ট্রি